স্বাগতম বন্ধুগণ। তো আজি মই বিশেষ একো নকওঁ। এতিয়া আমি গৈ আছোঁ গেংটকৰ চাইট চিন দৰ্শন কৰিবলৈ। তো বলক চাওঁ, ভিডিঅ'খন চাই থাকক। তো এতিয়া আমি উপস্থিত হৈছোঁ গেংটকৰ সৰ্ববৃহৎ বনঝাকৰি ফলছত। তো বন্ধুগণ, এতিয়া আমি ভিতৰলৈ সোমাওঁ আহক আৰু আপোনালোকক দেখুৱাওঁ। এয়া আপোনালোকে ভিতৰৰ দৃশ্যবোৰ চাইছে। তো ইয়াতে সকলো বস্তুবোৰ চাব আপোনালোকে পূৰা ডিচিপ্লিনভাৱে আৰু পূৰা পৰিপাটিকৈ ৰখা হয়। ইয়াতে পাৰ্কিঙৰ পৰা আৰম্ভ কৰি আপোনালোকে চাব চাফ চিকুণতাই হওক বা আপোনালোকে পৰিৱেশ সংৰক্ষণে হওক, সকলো বস্তু ইহঁতে সুব্যৱস্থিত আৰু ৰুলছ ৰেগুলেশ্যনবোৰ ভালকৈ মেইনটেইন কৰাৰ বাবে চাগে ছিকিমলৈ বহুসংখ্যক টুৰিষ্ট আকৰ্ষিত হয়। ছিকিমখন প্লাষ্টিক মুক্ত আৰু প্ৰদূষণমুক্ত হোৱাৰ উপৰিও ছিকিমত আপোনালোকে জাবৰ জোঁথৰ ৰাস্তাত এনেকৈ পেলাব নোৱাৰে, বা আপোনালোকে পানেই হওক বা স্মকিঙে হওক এনেকৈ খোলাকৈ আপোনালোকে এইটো গ্ৰহণ কৰিব নোৱাৰে। ইয়াৰ কাৰণে আপোনালোকে জৰিমনা ভৰিব লাগিব বন্ধুগণ। তো এই ইমান ভাল পদক্ষেপ যদি আমি আমাৰ অসমতো যদি গ্ৰহণ কৰিব পাৰোঁ, কাৰণ আমাৰ অসমখনো সেউজী বননিৰে ভৰপূৰ আৰু প্ৰাকৃতিক সম্পদ অপাৰ আছে। তো আমিও যদি এই আমাৰ প্ৰাকৃতিক সম্পদবোৰ সংৰক্ষণ কৰিব পাৰোঁ আৰু এনেকৈ ব্যৱস্থা আমি হাতত ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ অসমখনো টুৰিজিম ছেক্টৰত বহু আগুৱাই নিব পাৰোঁ বন্ধুগণ, এতিয়া আমি উপস্থিত হৈছোঁ গেংটকৰ চাইট চিনৰ অন্তৰ্গত তথা গেংটকৰ সৰ্ববৃহৎ ৱাটাৰফলছ বনঝাকৰি ফলছত আমি উপস্থিত হৈছোঁ। এতিয়া আমি বনঝাকৰি ফলছৰ একদম নিচেই কাষত অৱস্থিত হৈ আপোনালোকক কিছু দৃশ্য দেখুৱাবলৈ যত্ন কৰি আছোঁ। তো বন্ধুগণ, আপোনালোকে চাই থাকক আপোনালোকৰ নিজৰ চেনেল প্ৰাঞ্জিত এক্সপ্ল'ৰ আৰু প্ৰকৃতিৰ এই মনোৰম দৃশ্য উপভোগ কৰক। বন্ধুগণ, ইয়াতে আপোনালোকে চাইছে দুখন মূৰ্তি আছে। তো এই পুৰুষৰ মূৰ্তিটোৰ নাম হ'ল বনঝাকৰি আৰু ইয়াতে মহিলাৰ মূৰ্তি আছে। মহিলাৰ মূৰ্তিটোৰ নাম হ'ল লেমলেমি। তো যি হওক, এইখন হ'ল এই আমাৰ বনঝাকৰি ফলছৰ কিছু ইতিহাস। চাওক বন্ধুগণ, চাৰিওফালে কিমান গ্ৰীনাৰী হয়। তো বন্ধুগণ, আপোনালোকে এইখন প্লেচত আহি আপোনালোকৰ ফেমিলি হওক বা বন্ধুবৰ্গৰ সৈতে আহক আৰু মনক কিছু স্মৃতি ৰোমন্থন কৰক। একাংশ মানুহে আমাক জনাইছে যে ৰাতি ইয়াতে কিছুমান পূজা অনুষ্ঠিত কৰা হয়। আমালোকৰ ফালে যে শ্মশানত ৰাতি কিবা পূজা অনুষ্ঠিত কৰা হয়, ছেম 100% নহ'লেও এই এনেকুৱা পদ্ধতিৰে ইয়াতে পূজা অনুষ্ঠিত কৰা হয়। তো এই পূজা কেনেকৈ পদ্ধতি ইহঁতৰ আগৰ প্ৰাচীন কালৰ মানুহে ব্যৱহাৰ কৰিছিল, তো ইয়াতে মূৰ্তি আকাৰত ইয়াতে কিছুমান দেখুওৱা হৈছে। আজিও স্থানীয় মানুহবোৰে গভীৰ নিশাত এই পূজাৰ নীতি নিয়মবোৰ পালন কৰে। এইখিনিয়ে আছিল আজি বনঝাকৰি ফলছৰ পৰা বন্ধুগণ আপোনালোক কিছু মুহূৰ্ত দাঙি ধৰিলোঁ। তো এতিয়া নেক্সট আমি যাম টাশি ভিউ পইণ্টলৈ। তো বলক বন্ধুগণ। ৱেলকাম বেক বন্ধু। বনঝাকৰি ফলছৰ পিছত এতিয়া আমি উপস্থিত হৈছোঁ টাশি ভিউ পইণ্টলৈ। বন্ধুগণ, আপোনালোকৰ যদি লাক ভাল থাকে তেতিয়াহ'লে আপোনালোকে টাশি ভিউ পইণ্টৰ পৰা কাঞ্চনজংঘাখন চাব পাৰিব। কিন্তু যিহেতু আমাৰ লাক বেয়া, তো আমি কাঞ্চনজংঘাখন চাব নোৱাৰিলোঁ। তথাপিও আপোনালোকৰ কাৰণে কিছুমান ভিউ আমি আপোনালোকক দেখুৱাম। তো বলক বন্ধুগণ, টাশি ভিউ পইণ্টৰ কিছুমান ভিউ চাওঁ।
এয়া চাওক বন্ধুগণ, টাশি ভিউ পইণ্টৰ পৰা আপোনালোকে চাই আছে কিছুমান দৃশ্য। তো আমি যিহেতু কাঞ্চনজংঘা দেখিব নোৱাৰিলোঁ বন্ধুগণ, তো ইয়াতে আমি চাইছোঁ টুৰিষ্টবিলাকে আপোনাৰ ফটো বা ভিডিঅ' হওক তেওঁলোকে ব্যস্ত হৈ আছে নিজৰ ফটো ভিডিঅ'বোৰ লোৱাৰ কাৰণে। ইয়াৰ পৰা আপোনালোকে A1 ক্লাছৰ প্ৰফাইল পিকচাৰ ল'ব পাৰে বন্ধুগণ। সো বন্ধুগণ, আপোনালোকে টাশি ভিউ পইণ্টৰ কিছু দৃশ্য বুলি চাই আপোনালোকে কেনেকুৱা পাইছে আমাক কমেণ্টত জনাব। ঠিক আছে বন্ধুগণ, আপোনালোকে ছিকিম টুৰখিনি ভালে আমাৰ লগত এনজয় কৰি আছে। বলক আপোনালোকে আমাৰ পৰৱৰ্তী ভিডিঅ'বোৰ চাই থাকিব। ইয়াতকৈ আৰু ধমাকেদাৰ ভিডিঅ' আপোনালোকৰ কাৰণে ৱেইট কৰি আছে বন্ধুগণ। চ' বন্ধুগণ, আপোনালোকে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব বন্ধুগণ আৰু শ্বেয়াৰ কৰিব। কাৰণ এই ঠাণ্ডাৰ বতৰত আমি এতিয়া ছিকিম টুৰত আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আজি ৰাতি 25 ডিচেম্বৰ খ্ৰীষ্টমাছ নাইট MG মাৰ্টৰ পৰা। তো চাই থাকক প্ৰাঞ্জিত।